মোৰ ওপৰত কোনো একো অভিযোগ অনা নাই, মই একো দেখাও নাই, শুনাও নাই। আৰু আজি বিহুৰ উপলক্ষে সকলোলৈকে প্ৰতিটো চেনেলৰে যিসকল কৰ্মকৰ্তা আৰু যিসকলে বাতৰি চাই ভাল পায় তেওঁলোকক সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আমাৰ দলৰ হৈ। অভিযোগ আনিছে, যদিও আপুনি কৈছে অভিযোগ অনা নাই, অভিযোগ আনিছে। তেওঁ কৈছে যে ওলোটাকৈ যিটো আপুনি সন্দেহ প্ৰকাশ কৰিছিল তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ এজেণ্ট হয়, তেওঁ ওলোটাই কৈছে আপুনি আৰু সাংসদ প্ৰদ্যুৎ বৰদলৈ বিজেপিৰ এজেণ্ট বুলি স্পষ্টকৈ তেওঁ পত্ৰ লিখিছে। গৌৰৱ গগৈয়ে পদত্যাগ পত্ৰত কি কথা উল্লেখ কৰিছে? মুখ্যমন্ত্ৰী জালত আপুনি ভৰিয়া উলিয়াইছে। মই একো মন্তব্য নিদিওঁ এইবিলাক বিষয়টোলৈ। সময়ত সকলো কথা ৰাইজে গম পাব, ধৈৰ্য ধৰিব লাগে। ৰাজনীতিত ধৈৰ্য ধৰাটো বহুত প্ৰয়োজন, ধৈৰ্য ধৰিব লাগে, সেইটোৱে মই কওঁ। তেখেতে অলপ ধৈৰ্য ধৰিব লাগিছিল। তেখেতে গুচি গ'ল, সোমাইছিলে কিবা এটা ভাবি, ওলাই গ'ল কিবা এটা ভাবি, কি কাৰণে গ'ল মই নাজানো। আৰু বাকী মই একো নকওঁ আজি, মই সময় হ'লে আপোনালোকক মাতি আনি ক'ম যি ক'ব বিচাৰোঁ। সংখ্যালঘু অঞ্চলত প্ৰভাৱ পৰিব পাৰে নেকি? মই নাজানো তেওঁলোকৰ কি প্ৰভাৱ আছে। আমাৰতো এইটো আপুনি সংখ্যালঘু নেতাসকলক সুধিব লাগিব। আমাৰ চেয়াৰমেন আছে মাইনৰিটি ডিপাৰ্টমেণ্ট ছলমান খান, আমাৰ বিধায়কসকল আছে, তেখেতসকলক সুধিব, তেখেতসকলে গম পাব তেওঁলোকে কেনেকৈ ল'ব পাৰে কথাবিলাক। মই নাজানো, মোৰ তাত একো এনেকুৱা কথা